আজি আমি মোবাইলত কেনেকৈ আপোনাৰ এই Mmlsay কাৰ্ডখন ডাউনলোড কৰিব লাগে সেই সম্বন্ধে হওক জানি লওঁ যে মোবাইলত প্ৰথমে আমি কি আপোনাৰ গুগলত গৈ Mmlsay টাইপ কৰিম যে টাইপ কৰাৰ পিছত যে এটোত ক্লিক কৰিলে আমি কি গুগলত এই এখন ওয়েবসাইটৰ লিষ্ট দেখিবলৈ পাম তাতে যেটো প্ৰথম যোনটো আপোনাৰ কি আছে ওয়েবসাইট আছে যে প্ৰথম ওয়েবসাইটত গৈ কি যে ইয়াতে আছে চিফ মিনিষ্টাৰ অফ আসাম যে মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনা তাতে আমি কি ক্লিক কৰিম ক্লিক কৰিলে প্লিজ ওয়েট বুলি এখন কি এনেকা ব্ল্যাঙ্ক পেপাৰ আহিব তাৰ পিছত আপোনাৰ তলত এটা অপচন আছে যে বেনিফিচিয়াৰী লগইন তাতে চাওক ইয়েলো কালাৰ যোনটো বটন আছে তাতে ক্লিক কৰিলে আমি এই পেজটো পাম যে ইয়াৰ পিছত আমি ইয়াতে সিলেক্ট কৰিব লাগিব যে আমি পেনশনাৰ নে এমপ্লয়ি গতিকে এমপ্লয়িত মই এটা সিলেক্ট কৰিছো এমপ্লয়িত সিলেক্ট কৰাৰ পিছত তাতে আমি কিহেদি আমি লগইন কৰিম পান কাৰ্ড পান নম্বৰ গতিকে আমি পান কাৰ্ড সিলেক্ট কৰিছো পান কাৰ্ড সিলেক্ট কৰাৰ পিছত ইয়াতে পান নম্বৰটো মাৰিব লাগিব তাৰ পিছত তলত আপোনাৰ কি মোবাইল নম্বৰ এন্টাৰ কৰিব লাগিব যে পান নম্বৰ আৰু মোবাইল নম্বৰ এন্টাৰ ইয়াত আমি পেন নম্বৰ এন্টাৰ কৰিব লাগিব যে পেন নম্বৰ এন্টাৰ কৰাৰ পিছৰ অপচনটো হৈছে মোবাইল নম্বৰ এন্টাৰ কৰা যে মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছত ইয়াত আপোনাৰ প্ৰসিড বটনটোত ক্লিক কৰিলে আকৌ নতুন এটা পেজ খোল খাব অৰ্থাৎ আমি লগইন কৰিম যে তাৰ পিছত আমাৰ কি প্ৰসিডত ক্লিক কৰাৰ পিছত আমাৰ ওটিপি বিচাৰিব যে আমাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল আছে তাতে ওটিপি আহিব ওটিপিটো এন্টাৰ কৰি আকৌ আমি প্ৰসিডত ক্লিক কৰিলে আমাৰ মেইন প্ৰফাইলটো যে আমাৰ যোনটো প্ৰফাইল সেই প্ৰফাইলত আমি এন্টাৰ কৰিম ইয়াতে প্লিজ ওয়েট বুলি আহিছে কাৰণ অলপ নেটৱৰ্কৰ প্ৰবলেম আছে অলপ সময় ওয়েট কৰাৰ পিছত আমাৰ এই মূল প্ৰফাইলটো খোল খালে এতিয়া ইয়াতে এটা অপচন আছে চাওক ডাউনলোড ই কাৰ্ড ইয়েলো কালাৰ যোনটো আপোনাৰ পপআপ আছে তাতে ডাউনলোড ই কাৰ্ড বুলি এটা অপচন আহিছে তাতে আমি ক্লিক কৰিলে আমাৰ কাৰ্ডখন কি ডাউনলোড হৈ যাব গতিকে ইয়াতে ক্লিক কৰাৰ পিছত সেই পপআপৰ কালাৰটো অলপ চেঞ্জ হ'ব হোৱাইট হৈ যাব অলপ সময় ওয়েট কৰাৰ পিছত ইয়াতে সেভ বুলি অপচন আহিব সেভ কৰাৰ পিছত আমাৰ কাৰ্ডখন এনেকৈ কি ডাউনলোড হৈ যাব গতিকে এই কাৰ্ডখন কি আমি যেতিয়া অনলাইন দোকানত গৈ বনাই ল'লে এইখন আমাৰ কি কাৰ্ড হৈ গ'ল এতিয়া আমি কোন হস্পিটেলত আপুনি কাৰ্ডখন ইউজ কৰিব পাৰিব হয় ক্যাশলেস বেনিফিট ল'ব পাৰিব সেই সম্বন্ধে আলোচনা কৰিম কিন্তু তাৰ আগতে যে MMLS যে মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ যোনটো ওয়েবসাইট আছে হেটোত এটা নোটিছ দিছে যে উই আৰ প্লিজড টু অ্যানাউন্সড দ্য কমিটমেন্ট অফ ক্যাশলেস মেডিকেল ট্ৰিটমেন্ট আন্ডাৰ Mmlsay ইন সিলেক্টেড হস্পিটাল নাও অনৱাৰ্ডছ এতিয়াৰ পৰা আমি কি সিলেক্টেড হস্পিটাল বিলাকত আপোনাৰ ক্যাশলেস ট্ৰিটমেন্ট দিয়াৰ কাৰণে কি হৈছে চৰকাৰে এটো সিদ্ধান্ত লৈছে কিন্তু এই ফেসিলিটি পাবলৈ আমি কি কৰিব লাগিব যে আমাৰ প্ৰাইমাৰী যোনটো মেম্বাৰ আছে যে যাৰ নামত কাৰ্ডখন হৈছে সেই মানুহজন আৰু অল নমিনেটেড ডিপেন্ডেন্ট যে আৰু যিবিলাক বেনিফিচিয়াৰী গোটেইখিনি বেনিফিচিয়াৰী যেজন ঘৰৰ আপোনাৰ বেনিফিচিয়াৰী আছে সকলোৰে কি কৰিব লাগিব আধাৰ ভ্যালিডেট মাস্ট বি কৰিব লাগিব নহলে কি আপুনি এই সুবিধা ল'ব নোৱাৰে আৰু যদি আপোনাৰ 5 বছৰৰ তলৰ ল'ৰা বা ছোৱালী আছে যে 5 বছৰৰ তলৰ বাচ্চাৰ ক্ষেত্ৰত কি তেওঁৰ আধাৰ কাৰ্ড হোৱা নাই সেই ক্ষেত্ৰত তেওঁৰ মাকৰ আধাৰ কাৰ্ড দি কি কৰিব লাগিব তেওঁৰ এই বস্তুখিনি ভ্যালিডেট কৰিব লাগিব গতিকে আহক এতিয়া চাই লওঁ আমাৰ কোন হস্পিটেলত এই সুবিধা আমি পাবলৈ সক্ষম হ'ম ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন বৰপেটা তাৰ পিছত আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন ডিব্ৰুগড় তাৰ পিছত আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন যোৰহাট আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন আপোনাৰ কোকৰাঝাৰ তাৰ পিছত আছে আপোনাৰ দৰং ক্যান্সাৰ কেয়াৰ তাৰ পিছত তেজপুৰ ক্যান্সাৰ কেয়াৰ তাৰ পিছত আপোনাৰ এনেকে লখিমপুৰ ক্যান্সাৰ কেয়াৰ তাৰ পিছত ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটাল এইবিলাক যে হস্পিটাল ইয়াতে মুঠ কিমান আছে 33 খন আপোনাৰ হস্পিটাল আছে ইয়াৰ আপোনাৰ প্ৰধানকৈ যে যিকেইটা আপোনাৰ চৰকাৰী মেডিকেল কলেজ আছে সেই আটাইকেইটা মেডিকেল কলেজতে কি আমি সুবিধা পাবলৈ সক্ষম হ'ম তাৰ পিছত আছে আপোনাৰ আসাম মেডিকেল কলেজ ডিব্ৰুগড় কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটাল ডিফু মেডিকেল কলেজ নগাঁও মেডিকেল কলেজ তাৰ পিছত আপোনাৰ যোৰহাট মেডিকেল কলেজ লখিমপুৰ মেডিকেল কলেজ তাৰ পিছত ফকৰুদ্দিন আলী আহমেদ বৰপেটা মেডিকেল কলেজ তাৰ পিছত তিনিচুকীয়া মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ GMC তাৰ পিছত শিলচৰ মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউশন তাৰপিছত ইয়াতে আছে
যে অনকো কেয়াৰ ডিফু যে অনকো কেয়াৰ ডিফুটো কি আপুনি সুবিধা পাবলৈ সক্ষম হ'ব তাৰপিছত আছে আপোনাৰ শিলচৰ কেঞ্চাৰ চেণ্টাৰ তাৰপিছত আছে আপোনাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী তাৰপিছত আছে আপোনাৰ প্ৰাইভেট হস্পিটেলৰ ভিতৰত তলৰ এইখিনি আছে যে GNRC ইনষ্টিটিউট অফ মেডিকেল সায়েন্স আমিনগাঁও তাৰপিছত আপোনাৰ দিছপুৰ GNRC তাৰপিছত GNRC 6 মাইল এই তিনিখন GNRCত আপুনি কি এই সুবিধা পাবলৈ সক্ষম হ'ব তাৰপিছত আৰু এখন আছে যে গুড হেল্থ হস্পিটেল প্ৰাইভেট লিমিটেড এইখনত আপুনি কাৰ্ডলেছ এই কেশলেছ কাৰ্ডৰ সুবিধাখন আপুনি পাব তাৰপিছত আছে আপোনাৰ ডাউনটাউন হস্পিটেলতো সেম সুবিধা আপুনি পাব তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় গুৱাহাটীত তাতো কি আপুনি সেই সুবিধা পাবলৈ সক্ষম হ'ব তাৰপিছত আছে বিবৰুৱা কেঞ্চাৰ ইনষ্টিটিউট এই বিবৰুৱা কেঞ্চাৰ ইনষ্টিটিউটতো কি হয় আপুনি এই কেশলেছ সুবিধা পাবলৈ সক্ষম হ'ব তাৰপিছত ইয়াতে আছে আপোনাৰ যে মেদান্তা মেডিচিতে আপোনাৰ গুৰগাঁও দিল্লীত আপুনি এই কেশলেছ সুবিধা ল'ব পাৰিব আৰু আছে মেক্স হেল্থ কেয়াৰ মই জনাত যে মেক্স হেল্থ কেয়াৰো দিল্লীতে অৱস্থিত গতিকে এই দুখন ডাঙৰ লেভেলৰ কি প্ৰাইভেট হস্পিটেলত আপুনি এই কেশলেছৰ সুবিধা পাবলৈ সক্ষম হ'ব গতিকে এই সম্বন্ধত যদি আৰু কিবা খোকোজা থাকে কাইণ্ডলি আপোনাৰ কমেণ্টত জনাব যে কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে বা আপুনি কাৰ্ডখনত কি সুবিধা পাব এই সম্পৰ্কে অলৰেডি ভিডিঅ' বনোৱা হৈছে গতিকে আপোনালোকে মোৰ প্লেলিষ্টত গৈ এই ভিডিঅ'বিলাক চাব পাৰে গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ